নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি আকৌ নতুন এটা ভিডিও লৈ আহিছো ITI ৰিলেটেড। আশা কৰিছো আপোনালোকৰ বাবে কিছু হলেও হেল্পফুল হ'ব। আজিৰ ভিডিওটোত মই আলোচনা কৰিম ITI এডমিশনৰ বাবে কাউন্সেলিং শিডিউল। যেহেতু আপোনালোক সকলোৱে গম পায় ITI এডমিশন লবলৈ হলে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগে, দেন ডকুমেন্টছ ভেৰিফিকেশন, দেন অনলাইন কাউন্সেলিং, তাৰ পিছতহে ৰিজাল্ট আহিব, অৰ্থাৎ ৰেংক লিষ্ট ওলাব। এই গোটেইখিনি প্ৰচেছৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ আৰু সময়সীমা নিৰ্ধাৰণ কৰা আছে। আজিৰ ভিডিওটোত এইকেইটাৰ তাৰিখ আৰু সময়সীমা আলোচনা কৰিম। আপোনালোকৰ বাবে এটা গুড নিউজ আছে, জনাই দিওঁ। ITIত আপোনালোকৰ 5 বাৰ কাউন্সেলিং হ'ব, অৰ্থাৎ 5 বাৰ ৰেংক লিষ্ট ওলাব। আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত সিট নাপালেও টেনচন নল'ব, বাকি কাউন্সেলিং কেইটা কৰি থাকিব আৰু ৰিজাল্টসমূহ চেক কৰি থাকিব। আৰু যদি এটা কাউন্সেলিঙতো সিট নাপায় তেনেহলেও টেনচন নল'ব, কাৰণ অৱশেষত আপোনালোকৰ স্পট এডমিশন হ'ব, তেতিয়া যাই এডমিশন লৈ ল'ব পাৰিব। বহুলোক পিছে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাই দিওঁ, যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয়, যাতে যেতিয়াই নতুন ভিডিওসমূহ আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায়। এইখন হল আপোনালোকৰ ITI এডমিশনৰ বাবে কাউন্সেলিং শিডিউল। এইখন মই অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড দিছো, আপোনালোকে যাই ফেলে তাতেও চেক কৰিব পাৰিব। সো প্ৰথমতে আছে ৰেজিষ্ট্ৰেচন অফ কেণ্ডিডেট এণ্ড প্ৰিণ্টিং অফ ৰেজিষ্ট্ৰেচন ডিটেইলছ বাই কেণ্ডিডেট, অৰ্থাৎ ৰেজিষ্ট্ৰেচনৰ বাবে ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট দিয়া আছে। ষ্টাৰ্টিং ডেট হ'ল 20 মে আৰু লাষ্ট ডেট হ'ল 14 জুন, অৰ্থাৎ 20 মেৰ পৰা 14 জুনৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। নেক্সট হল ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ্ছ অফ কেণ্ডিডেটছ বাই দ্য গভৰ্ণমেণ্ট ITI, অৰ্থাৎ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 20 মেৰ পৰা 15 জুনৰ ভিতৰত। আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব লাগিব সন্মুখত থকা গভৰ্ণমেণ্ট ITI কলেজত। নেক্সট হল ৰেংক জেনেৰেশ্যন অফ কেণ্ডিডেটছ এণ্ড ভিউইং ৰেংক বাই কেণ্ডিডেটছ ইন দেয়াৰ পেজ অফ ৰেজিষ্ট্ৰেচন ডিটেইলছ, অৰ্থাৎ ৰেংক বনোৱা হ'ব আপোনালোকৰ, আৰু সেই ৰেংক আপোনালোকে যাই ফেলে অফিচিয়েল ৱেবছাইটত চাব পাৰিব য'ত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে। এইটো হ'ব আপোনালোকৰ 19 জুন তাৰিখে আপোনালোকে চাব পাৰিব। নেক্সট হল ফিলিং চইচেছ বাই দ্য কেণ্ডিডেটছ আফটাৰ ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ্ছ বাই দ্য গভৰ্ণমেণ্ট ITI ফৰ ফাৰ্ষ্ট কাউন্সেলিং, অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট অনলাইন কাউন্সেলিং কৰিব লাগিব 20 জুনৰ পৰা 22 জুনৰ ভিতৰত। 20 জুনৰ পৰা 22 জুনৰ ভিতৰত যদি আপোনালোকে ফাৰ্ষ্ট অনলাইন কাউন্সেলিং নকৰে তেনেহলে আপোনালোকে এলটেড নহ'ব ফাৰ্ষ্ট কাউন্সেলিঙৰ বাবে। নেক্সট হল এলটেড অফ সিটছ অফ ফাৰ্ষ্ট কাউন্সেলিং, অৰ্থাৎ ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙৰ আপোনালোকৰ ৰিজাল্ট দিব 25 জুন তাৰিখে। 25 জুন তাৰিখে আপোনালোকে গম পাই যাব যে ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙত আপোনালোকৰ নাম আহিছে নে নাই। নেক্সট প্ৰিণ্টিং অফ এলটমেণ্ট লেটাৰ বাই কেণ্ডিডেটছ এণ্ড এডমিশ্যন বাই দ্য কেণ্ডিডেট বাই producing allotment letter to concern ITI and deposit of fees, অৰ্থাৎ আপোনালোকৰ যদি ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙত নাম আহিছে তেনেহলে যাই ফেলে এডমিশন ল'ব লাগিব প্ৰিণ্টিং অফ এলটমেণ্ট লেটাৰ, অৰ্থাৎ এলটমেণ্ট লেটাৰটো আপোনালোকে প্ৰিণ্ট কৰি লৈ যাব লাগিব। আপোনালোকৰ এডমিশনটো হ'ব 26 জুনৰ পৰা 28 জুনৰ ভিতৰত, অৰ্থাৎ 26 জুনৰ পৰা 28 জুনৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙত যদি নাম আহিছে এডমিশন ল'ব লাগিব, নহ'লে পিছত যে আপোনালোকে সেই সিটটো নাপাব। নেক্সট হল এলটমেণ্ট অফ সিটছ অফ সেকেণ্ড কাউন্সেলিং, অৰ্থাৎ সেকেণ্ড অনলাইন কাউন্সেলিঙৰ ৰিজাল্ট দিব 1 জুলাই, অৰ্থাৎ 1 জুলাইত আপোনালোকৰ সেকেণ্ড অনলাইন কাউন্সেলিঙৰ ৰিজাল্ট দি দিব। আৰু পিছত যে ফেলে আপোনালোকে এডমিশন ল'ব লাগিব, যদিহে সেকেণ্ড অনলাইন কাউন্সেলিঙত নাম আহে তেনেহলে আপোনালোকে 2 জুলাই টু 4 জুলাই, অৰ্থাৎ 2 জুলাইৰ পৰা 4 জুলাইৰ ভিতৰত এডমিশন ল'ব লাগিব সেকেণ্ড অনলাইন কাউন্সেলিঙৰ। নেক্সট filling revision modification of choices by the candidate whose particulars are already verified by the government ITI for third counseling, margining of vacant seat of reserved categories of under metric trades, অৰ্থাৎ যোনে ফাৰ্ষ্ট কাউন্সেলিং কৰিছিলে তেওঁলোকে আকৌ মডিফিকেশ্যন কৰিব লাগিব বা ৰিভিজন কৰিব লাগিব থাৰ্ড কাউন্সেলিঙৰ জৰিয়তে। সেইটো হ'ব আপোনালোকৰ 6 জুলাই টু 8 জুলাই, অৰ্থাৎ 6 জুলাইৰ পৰা 8 জুলাইৰ ভিতৰত কৰিব লাগিব। নেক্সট হল এলটমেণ্ট অফ সিটছ অফ থাৰ্ড কাউন্সেলিং, অৰ্থাৎ থাৰ্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব 10 জুলাই তাৰিখে।
10 জুলাই তাৰিখে আপোনালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব অফিচিয়েল ৱেবছাইটত। থাৰ্ড অনলাইন কাউন্সেলিঙত নাম অহাসকলে এডমিশ্যন ল'ব লাগিব 11 জুলাই, 12 জুলাই আৰু 15 জুলাইৰ ভিতৰত। অৰ্থাৎ 11 জুলাই নহ'লে 12 জুলাই নহ'লে 15 জুলাইত আপোনালোকে এডমিশ্যনটো লৈ ল'ব লাগিব। নেক্সট হ'ল ফিলিং ৰিভিজন মডিফিকেশ্যন অফ চইচেছ বাই দ্য কেণ্ডিডেটছ হুজ পাৰ্টিকুলাৰ্ছ আৰ অলৰেডি ভেৰিফাইড বাই দ্য গভৰ্ণমেণ্ট ITI ফৰ 4th ই-কাউন্সেলিং। অৰ্থাৎ আপোনালোকে 4th ই-কাউন্সেলিং কৰিব লাগিব। নিজৰ ট্ৰেডসমূহ মডিফাই কৰিব পাৰিব নহ'লে ৰিভিজন কৰিব পাৰিব। এইটো হ'ব আপোনালোকৰ 16 জুলাই এণ্ড 17 জুলাই। অৰ্থাৎ 16 জুলাই আৰু 17 জুলাইত কৰিব লাগিব। নেক্সট এলটমেণ্ট অফ ছিটছ অফ 4th ই-কাউন্সেলিং। 4th ই-কাউন্সেলিঙৰ ৰিজাল্ট দিব আপোনালোকৰ 19 জুলাই তাৰিখে। 19 জুলাই তাৰিখে আপোনালোকে নিজৰ ৰিজাল্টসমূহ অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব। নেক্সট প্ৰিণ্টিং অফ এলটমেণ্ট লেটাৰ বাই দ্য কেণ্ডিডেট এণ্ড এডমিশ্যন বাই দ্য কেণ্ডিডেট বাই প্ৰডিউচিং এলটমেণ্ট লেটাৰ টু কনচাৰ্ণ ITI এণ্ড ডেপজিট অফ ফিজ। অৰ্থাৎ 4th ই-কাউন্সেলিঙত নাম অহাসকলে এডমিশ্যন ল'ব লাগিব 20 জুলাই টু 22 জুলাই। অৰ্থাৎ 20 জুলাইৰ পৰা আপোনালোকে 22 জুলাইৰ ভিতৰত এডমিশ্যন ল'ব লাগিব 4th ই-কাউন্সেলিঙত নাম অহাসকলে। নেক্সট এলটমেণ্ট অফ ছিটছ অফ 5th কাউন্সেলিং। 5th ই-কাউন্সেলিঙৰ ৰিজাল্ট দিয়া হ'ব 24 জুলাইত। 24 জুলাইত আপোনালোকৰ 5th ই-কাউন্সেলিঙৰ ৰিজাল্ট পাই যাব। নেক্সট প্ৰিণ্টিং অফ এলটমেণ্ট লেটাৰ বাই দ্য কেণ্ডিডেটছ এণ্ড এডমিশ্যন বাই দ্য কেণ্ডিডেটছ বাই প্ৰডিউচিং এলটমেণ্ট লেটাৰ টু কনচাৰ্ণ ITI এণ্ড ডেপজিট অফ ফিজ। 5th ই-কাউন্সেলিঙত যাৰ যাৰ নাম আহিব তেওঁলোকে যাই পেলাই 25 জুলাই, 26 জুলাই এণ্ড 29 জুলাই এইকেইটা দিনৰ ভিতৰত এডমিশ্যন ল'ব লাগিব 5th ই-কাউন্সেলিঙত নাম অহাসকলে।